हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल अगेन। तो आसाम शिवसागर टू केदारनाथ आमार कमप्लीट हो गल जेहेतु 30 दिन आम सम्पूर्णभावे पाई गई भालदरे पालोहि। तो पाई मैं बहुत जेने तेने पालोहि माने मोर गातो बहुत भल नाছিলে जेहेतु टोपनी क्षति हो आছিলে সেইদিনাখন टोपनीसन प्रायगৰ পৰা जेहेतु आम खोजकाढ़ी आহি आছিলোঁ तो শুব नापालो तो बहुत जेने तेने ऊपरলৈ उठी आहिছোঁ। तो আৰু ইয়াত বতৰটো बहुत ভাল কৰে तो আৰু বেয়াও কৰে মানে 3টা বজাৰ পিছত ইয়াত বৰষুণ দিব তাৰপিছত আৰু ৰাতিপুৱা 6টা বজাৰ পৰা ৰ'দ ওলাব। তো এতিয়া মই এনেকৈ ইমান এটা ভিডিঅ' বনোৱা নাই আপোনালোকক এনেকৈ দেখাই দিছোঁ। এতিয়া বাজি আছে 2টা। তো আমি চন্দন দাই মই ওলাই আহিছিলোঁ যেহেতু ফোনটো চাৰ্জত দিবলৈ মোৰ 1% আছিলে চাৰ্জত সেইটো কাৰণে লগালোঁ। আৰু ইয়াত চাৰ্জত লগাবলৈ আপুনি 100 টকামান খৰচ কৰিবই লাগিব তেতিয়া চাৰ্জত লগাব পাৰিব। কাৰেণ্ট থাকিলে লগাব পাৰিব নহ'লে নোৱাৰে আৰু আপোনাৰ আশা কৰিব লাগিব মানে আশা কৰি যাব লাগিব চাৰ্জত লগাম বুলি তো তেতিয়া পাব। আৰু তো এইটো চাইডৰ পৰা যেহেতু 2013 চনত বানপানী হৈছিল আপোনালোকে দেখিছেই তো প্ৰায় শুনিছেও। তো এইবোৰ এনেকৈ বৰফবোৰ মানে এনেকৈ আছে দেখিছে পাহাৰত। তো এইটো চাইডৰ পৰা এনেকৈ শিলগুটিবোৰ এনেকৈ একো খহি হোৱা আপোনালোকে ভিডিঅ'টো অকণমান ভালদৰে ইমান নেদেখিব পাৰে তো এনেকৈ দেখিছে। তো সেই চাইডৰ পৰা 2013 চন যিহেতু বানপানী আহিছিল আৰু কেদাৰনাথত টেম্পলটো বচাবলৈ তো এনেকৈ বিমশালা এটা সন্মুখত আহি গৈছিল। তো কিমান মানে পাৱাৰ থকা মন্দিৰ তো আপোনালোকে গম পাইছে। তো বিমশালাটো আহি পিনি তো ৰখি গৈছে সন্মুখত তো আৰু এনেকৈ কৈ কেদাৰনাথ টেম্পলটো বাচি গৈছিল। তো সেই এনেকৈ আমি যেনেকৈ শুনিছোঁ মানে তো সেনেকৈয়ে মই অলপ জনাই দিছোঁ। তো মোৰ ফাৰ্ষ্ট টাইমে আহিছোঁ ইয়াত তো ইমান এটা ভালদৰে নাজানো আৰু ইয়াত বহুত ঠাণ্ডা কি ক'ব। আৰু প্ৰথম দিনাখনতো মোৰ জ্বৰ উঠি গৈছিলে সেইটো কাৰণে 2 দিন উঠিব নোৱাৰিলোঁ ভালদৰে। তো সেইটো কাৰণে একো মই আপডেট দিব পৰা নাই, মই ভালদৰে ভিডিঅ' বনাব পৰা নাছিলোঁ। তো এনেই এতিয়া মই ভিডিঅ' অলপ বনাইছোঁ চাৰ্জত দি আনিলোঁ ফোনটো। তো আপোনালোকে ভিডিঅ'বোৰ চাই ইমান এটা ভাল পাইছে নে বেয়া পাইছে মই গম পোৱা নাই বাৰু। তো আপোনালোকে কমেণ্ট কৰি জনাব হৰ হৰ মহাদেৱ বুলি। তো কাইলৈ মই দৰ্শনটো কৰিম আৰু চবেই দৰ্শন কৰি ল'লে আমাৰ লগত যোনকেইটা আহিছিলে তন্ময় কৰিলে তাৰপিছত চন্দন দা কৰিলে তাৰপিছত বিশালো কৰিলে মই বাকী থাকি গ'লোঁ যিহেতু মোৰ গা ভাল নাছিলে। তো কাইলৈ মই অকলে কৰিম দৰ্শনটো। তো কিনাও মন্দিৰ ভাগত কৰিলোঁ আৰু ইয়াত এই মন্দিৰ ভাগতো কৰিলোঁগৈ ওপৰত উঠি। তো আপোনালোকে ভিডিঅ' কেনেকুৱা পাইছে জনাব। তো আৰু ভিডিঅ' চাই থাকিব। जय हो शंकरा आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह। তো এতিয়া মন্দিৰ ভাগৰ পৰা তো আমি এতিয়া গৈ আছোঁ মোৰ টেণ্টলৈ। টেণ্টত চাপৰি আছে আৰু বিশাল আছে। তো চন্দন দাও গৈ পালেগৈ। তো দেখাই দিছোঁ সিহঁতি কি কৰি আছে ন এতিয়া আৰু টেণ্টবোৰ কেনেকৈ লাগি আছে আপোনালোকে দেখাই দিছোঁ ৰ'ব। তো এইবোৰ টেণ্ট দেখিছে ন। তো ইয়াত আপোনালোকে পইচা দিও থাকিব পাৰে আৰু নিজৰ ভগীয়াকৈও থাকিব পাৰে মানে নিজে আপোনালোকে টেণ্ট আনিও থাকিব পাৰে। তো কালি আমি এই ইয়াতে লগাইছিলোঁ টেণ্টটো এইখিনিতে। তো পুলিচ আহি 12টামান বজাত পুলিচে আহিলে। তো মোৰ ভৰিত টকনিয়াই আছে লাঠিডাল আনি পিনি। তো টেণ্টটো ইয়াৰ পৰা আঁতৰাই দিব ক'লে নহ'লে 5000 টকা চালান হ'ব বোলে 5 মিনিটত আঁতৰাব কৈছে। তো মোৰ গা ভাল নাছিলে যেনে তেনে উঠিলোঁ সিহঁতক ফোন কৰি মাতিলোঁ। তো সিহঁতি আঁতৰালে টেণ্টটো। তো আকৌ আহি পিনি ইয়াতে আমি টেণ্টত শুই থাকিলোঁ। তো আহি পালোঁ এতিয়া টেণ্টটো আপোনাক দেখাই দিছোঁ আৰু বস্তুবোৰ দেখিছে ন কেনেকৈ পূৰা বজাৰ কৰি থৈছে এতিয়া। তো কি ক'ব আৰু এতিয়া এনেকৈ অকণমান আপডেট দি দিছোঁ আপোনালোকে ভিডিঅ' চাই থাকিব। এতিয়া বাজিছে 1টা। তো মই দৰ্শন কৰিবলৈ লাইনত পূৰা ৰখি আছোঁ 3 ঘণ্টা টাইম ৰখি দিলোঁ। তো তাৰপিছত দৰ্শন পাম। মই 20 জনৰ পাছত আছোঁ যিহেতু বহুত সোনকালে আহিছিলোঁ। এতিয়া বহুত মানুহবোৰ আহিছে লাইন পাতি মানে বহুত দীঘলীয়া হৈ গ'ল যিহেতু হেলিপেডটো দেখিছিলে তালৈকে লাইন হ'ব। তো 8টা বজাত বাজিলে। তো মই যিহেতু 1টা বজাতে থিয় হৈছোঁ আৰু 4টা বজাত মানে দৰ্শন ষ্টাৰ্ট হ'ব। ফাইনেলি দৰ্শনটো কৰিলোঁ মই কেদাৰনাথৰ। তো ইয়াত চব দৰ্শন কৰি ল'লোঁ। তো ভৈৰৱ মন্দিৰ কৰিলোঁ। তো এই পাহাৰৰ ওপৰত আছিলে যিহেতু আজি চব কমপ্লিট হৈ গ'ল। যিহেতু এটা ড্ৰিম আছিল
আমি অসম শিৱসাগৰৰ পৰা যিহেতু ৰাইড কৰি আহিছিলোঁ চাইকেল লৈ আহি পিনি কেদাৰনাথত আমি দৰ্শন কৰিম বুলি যিহেতু ড্ৰিম এটা আছিল তো ড্ৰিমটো মোৰ কমপ্লিট হৈ গ'ল আৰু ভগৱানৰ কৃপাত ড্ৰিমটো কমপ্লিট কৰি দিলোঁ তো সিহঁতি যিহেতু আমি 4 দিন হৈ গ'লে কেদাৰনাথ থকা যিহেতু আদি গম পাইছোঁ কি কৰিলে কি মানে ক'ত কেনেকৈ থাকিব লাগে তো প্ৰথমতে গম নাপাইছিলোঁ আমি তো সিহঁতিতো দৰ্শন কৰি ল'লে আগতীয়াকৈ তো মই ক'লোঁ মোক কৈছে সিহঁতি তো তোৰ বোলে লাকে নাই তই দৰ্শন কৰিব নোৱাৰোঁ যিহেতু মোৰ দুদিনকৈ বেমাৰ আছিল তো সিহঁতি দৰ্শন কৰি ল'লে তো সিহঁতি যামগৈ বুলি কৈছিলে মই তহঁতি সিহঁতক ক'লোঁ যাগে যা তাৰপিছত মই গ'লোঁ মই অকলে হ'লেও থাকি যাম মই টেণ্টত তহঁতি যাগে যা মই ফাইনেলি মই আজি 1টা বজাত গ'লোঁ তো 1টা বজাত গৈ পিনি একদম আগতীয়াকৈ ৰখিলোঁ তো দৰ্শনটো কৰি ল'লোঁ তো আহিছ দৰ্শনটো কৰি আহিলোঁ ন তো দৰ্শনটো কৰি তো 3000 কিলোমিটাৰ চলাই 22 কিলোমিটাৰ খোজকাঢ়ি পাহাৰৰ ওপৰত উঠি পিনি তো 4 ঘণ্টা ৰখি পিনি তো এতিয়া ফাইনেলি দৰ্শন কৰিলোঁ বহুত ভাল লাগিছে দিনটো কমপ্লিট হৈ গ'ল তো বিশাল ভাই তো আৰু এটি শুই আছে তো গুড মৰ্ণিং গাইজ মই কমপ্লিট কৰিলোঁ কমপ্লিট মই এতিয়া 1টা বজাত গৈছোঁ ন মানুহ 20টা পিছত ৰখি আছোঁ ডাইৰেক্ট খুলিছে ডাইৰেক্ট সোমাই গৈছে তো ফাইনেলি একদম কি ক'ম আৰু কমপ্লিট কৰি দিছোঁ এতিয়া আৰু মই ঘূৰি ফুৰিছোঁ মজা ইয়াত দৰ্শন হ'ল আজি চাই লওক আজি যাওঁ নে নাযাওঁ ইয়াত মানে ইয়াৰ পৰা যাব মন নাযাওঁ তো কি বুলি ক'ম আৰু এতিয়া তো মই ভালদৰে ভিডিঅ'ও দিব পৰা নাই আপোনালোকে বেয়া নাপাব মই মানে কাৰণ ফেমাছৰ কাৰণে মই ভিডিঅ' বনোৱা নাই জাষ্ট মই ভিডিঅ'টো দিছোঁ যে আপোনালোকৰ অকণমান এনে চাব পাৰিব মই ইমান ইউটিউবৰ লগত লাগি থাকিব নোৱাৰোঁ তো সেইটো কাৰণে ছ'চিয়েল মিডিয়াৰ লগত মানে ইমান লাগি থাকিব নোৱাৰোঁ মই তো সেইটো কাৰণে ইমান ফেমাছ নহ'ব বাৰু তো নিজৰ কাৰণে আহিছিলোঁ কমপ্লিট হৈ গ'ল দিনটো তো আপোনালোকে ভিডিঅ' চাই থাকিব তো এতিয়া আমি ইয়াৰ পৰা ঘৰলৈ যামগৈ যিহেতু 4 দিনকৈ ইয়াত কেদাৰনাথত আছিলোঁ তো অকণমান বেয়া লাগিছে আৰু মই দুদিনে ঘূৰিব পালোঁ অলপ ভালদৰে অকল এদিন ঘূৰিব পালোঁ দুদিন যিহেতু গা ভাল নাছিলে যিহেতু ভিডিঅ' বনাব নোৱাৰিছিলোঁ আৰু চাৰ্জ নাছিলে আৰু আমাৰ ট্ৰেইনটো এইটোতে আছিলে চব হৈ গ'ল বিশালো গ'ল ওপৰত মন্দিৰ গৈছে ইয়াত তাত তো আৰু চন্দন দাও গৈছে অলপ মজা চা কৰিছে আমিও কৰিম এতিয়া তো ভিডিঅ'টো চাই থাকিব আমিও এনেকৈ ওলাই যাওঁ ইয়াৰ পৰা তো অকণমান বেয়া লাগিছে আৰু ঘৰলৈও যাব লাগে সেইটো কাৰণে অকণমান সোনকালে কৰোঁ জইন প্ৰায়গলৈকে খোজকাঢ়িব লাগিব তাতে চাইকেলখন আছে যিহেতু তো ভিডিঅ'টো চাই থাকক তো এতিয়া আমি পেকিং কৰি চব বস্তু লৈ ল'লোঁ তাৰ প্ৰসাদো ল'লোঁ আৰু কিছুমান বস্তু ল'লোঁ আৰু তো দেখামগৈ ঘৰত গৈ আৰু মই 1টা বজাতে গৈ কিমান লাভ হ'ল আপোনালোকে দেখিলে তো চাই লওক ইয়াৰ পৰা লাইন লাগিছে তো হেলিপেড হৈ এনেকৈ কৰি তো প্ৰায় 800 মিটাৰমান হ'ব তো এনেকৈ দীঘলকৈ লাইন পাতিছে আৰু এইখিনিতো ৰাতি 8টা 9টা বাজি যাব কি ক'ব আৰু এতিয়া বেয়াও লাগিছে আৰু 4 দিনকৈ যিহেতু থাকিলেও বহুত ভাল লাগিলে এতিয়া যাওঁ আৰু তো গৈ থকা ভিডিঅ' কি দেখাম তো ভিডিঅ'বোৰ চাই থাকিব চনব্ৰাইগত লগ পাই আছোঁ তো এতিয়া আমি অকণমান আগত আহি গ'লোঁ তো এইটো ৰাস্তা নাই যোৱা অকণমান শ্বৰ্টকাট মাৰিছোঁ এইটো ৰাস্তাত গ'লে এনেকৈ কৈ এপাক এনেকৈ কৈ যাব লাগিব আমি এইটো চাইডৰ পৰা আহিলোঁ তো এইফালৰ পৰা এনেকৈ কৰি তো কিমান ৰিক্স হওক তো মানুহবোৰে তেওঁ যাবলৈ নাইৰা তো গ'লে ডাইৰেক্ট তলত পৰিবগৈ তো এনেকৈ কৰি আমি যাব লাগিব সেই তাত এই ছাত্ৰী সেইফালে নহ'ব তো আমি এনেকৈ এটাকে যাব লাগিব ভালদৰে ৰিক্স নলওঁ যিহেতু তো এতিয়া আমি গৈ থাকোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো আপোনালোকে দেখিছে অফ ৰ'ডিং আহি কেনেকুৱা এনজয় হৈছে মানে কি ক'ব ভিউ আৰু ওপৰত দেখিছেনে বৰফৰ পাহাৰ আৰু আমি स्वर्ग में गया था और जीत स्वर्ग में गया और घर लौट रहा हूँ 4 दिन आज हो गया मेरे तो 2 दिन रुकना पड़ा मेरे बुखार हो रहा था ना
भगवान ने 2 दिन रुका दिया मेरे को, नहीं तो कब मैं घर लौट जाता, कब लौट जाता हूँ मैं, तो दर्शन हो जाता। तो इसलिए मेरे को भगवान से वो बुखार करा दिया मेरे को, तो इसलिए 2 दिन ज़्यादा रुक सकता हूँ। अभी तो फ़िलहाल मेरे को बहुत मज़ा आ रहा है, एन्जॉय। तो ये तो ज़िंदगी में एक बार तो एन्जॉय मिलना ही चाहिए था, तो मिल गया ज़िंदगी में, टाइम होना चाहिए। क्या हो गया भाई? अरे विशाल भाई, क्या हाल चाल? विशाल भाई वो छपरी पीछे है, तो इसलिए हम रुका, इधर बैठा हुआ था। तो चलो, मज़ा आ रहा है। तो ऊपर चढ़ने के लिए बहुत टाइम लगता है, नीचे आने के लिए ज़्यादा भी टाइम नहीं लगता। तो आप लोग जानते हो ना, ऊपर उठने के लिए बहुत मेहनत होता है। तो আমি এই দলংখন পাই গ'লোহি, যিহেতু এই দলংখনলৈকে আহিবলৈ আমাৰ 3 ঘণ্টামান লাগিছিলে, তো এতিয়া 1 ঘণ্টাতে পাই গৈছোঁহি। ওপৰত যিহেতু নামি আহিছোঁ, তো কিমান আমি ফাষ্টকৈ আহিছোঁ গম পাইছে নহয়। তো উঠিবলৈ বহুত কষ্ট, তো নামিবলৈ যিহেতু ইমান কষ্ট নহয়, তো ভৰি অলপ বিষায় আৰু। তো ভিউটো চাওক, মজা। পাই গ'লোহি। তো ইয়াত চাওক, আমাৰ চাইকেলকেইটা এই তাত আছে, ওপৰৰ গোলটো যে দেখিছে, তো তাত আছে। তো আমি ষ্টাৰ্ট কৰিছিলোঁ এইফালৰ পৰা এনেকৈ কৰি আহিছিলোঁ, তো এনেকৈ কৰি ষ্টাৰ্ট কৰিছিলোঁ। তো সেইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আপোনালোকে চাই ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু আমাৰ মহাদেৱৰ যদি ভক্ত হয়, তো হৰ হৰ মহাদেৱ বুলি কমেণ্ট এটা হ'লেও লিখি দিব।